Hey guys, to part 3 সকলোকে স্বাগতম মানে আজি হৈছে বিয়া ৰিসেপশন या বিয়া পেন্ডেল চেনেল দি হগল তো আপোনালোকক দেখম যে ভিতৰত কি হৈ আছে তো অন্য নামৰ ভিডিঅ'লৈ ফাইনালি গাইস কুকুৰামৰ মুকুৰামৰ অৰ্থাৎ ওয়েলকাম আহক আজি ব্লগটো ষ্টাৰ্ট কৰিলো বাৰু কন্টিনিউ কৰো না তো গা উই বাবুকা তো আজি একদম ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব মজা তামাম জুই হ'ব মানে মই ভিডিঅ' বনালে জুই নোহোৱাকৈ কেনেকৈ থাকিব পাৰে তো গাইস এতিয়া বলক আপোনালোকক ভিতৰৰ পৰিৱেশ দেখাওঁ কি হৈ আছে এ আপোনালোকৰ হৈ আছে ৰিসেপশনৰ মানে ফালে খাবলৈ দিব আৰু হেফালে মানে মানুহজন বহিব ইয়ো পুৰা ভাল লাগিব আৰু মোৰ ড্ৰেছটো চাব না আপোনালোকে মজা লাগিব হা আমি খোৱা আয়োজন কি চলিছে চাওঁ এয়া চব গাইজ চলি আছে হোৱা নাই মানে বনোৱা ষ্টাৰ্ট কৰিছে আৰু এতিয়া মেকআপ আৰ্টিষ্ট আহিব মেকআপ কৰিব বলক ভিতৰত আমাৰ মৰম লগা মম্মীজনী দেখুৱাই মম্মী আনা সুপাৰ এয়া চক নতুন মম্মী लेवल सबके निकलेंगे कैसे क्या मेकअप कर पेला फाइनल लुक तो देखो हमारा दियो माने क्लास करे तो बुझी पाओ करो अलपमान ठंडा मंडा आई नो लाइट का अभाव हो रहा है भिखारी हूं मैं एक नंबर নহয় 5 মান হ'ব পাৰে আমি বহুত বাৰ এটো ওয়ার্ড ইউজ কৰিছো তো 5 মানটো হ'বই ওকে গাইস তো মই গা পা ধুই ধুনীয়াকৈ ৰেডি হৈ লগ কৰি আছো আৰু মানে ৰেডি মানে এতিয়া মেকআপ আৰ্টিষ্ট বগে আহিলে অলপ অলপ বস্তুবিলাক দেখুৱাম আৰু খোৱাৰ আয়োজনো দেখুৱাম টেনচন নল'ব আজি ব্লগটো পুৰা তামাম পুৰা মানে জুই হ'ব ভাল লাগিব বাকী ভাইটিটো নাই বাৰু এফালে গৈছে বাকী আপোনালোকে যদি কোনোবা দেখে সেইবিলাক চব মোৰ দাদা ভাইটি কোনোবা বাকী ৰাতিকে আৰু স্পেচিয়েল কৰিবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব বহুত ভাল লাগিব A few moments later. চকুৰ পচাৰত দেখিলো তোমাকে বেলিৰ পোহৰত বিজুলি বিজুলি চকুৰ আঘাতত বলিয়া হলো মই প্ৰেমৰ এই গাইস তো এতিয়া ফাইনালি ৰাতিৰ ভাগৰ ৰিসেপশনৰ ভাতটো খাই লওঁ তাৰ পাছত আৰু কথা পাতিম দিয়ক তো ফাইনালি গাইস মই ঘৰ আহি পাই গ'লোহি তো মানে আপোনালোকে চিনি নোপোৱা ভাও ধৰিব নালাগে মই মানে সেইজনীয়ে মানে মেকআপ কৰিছিলোঁ যে সেইকাৰণে অকণ ভাল হৈ আছিলোঁ কিন্তু মেকআপ কৰাৰ পিছত আইন মই কুকুৰৰ নিচিনা তো গাইজ মানে আপোনালোকে ভাবিছে যে এই লাভকেইটা কি ওলাইছে বেছি চেনি খালোঁ যে মই সেইকাৰণে লাভকেইটা ওলাইছে মানুহে বেছি চেনি খোৱাটো বহুত বেয়া মই পস্তাইছোঁ মানে তো বেছি চেনি নাখাব আপোনালোকে গতিকে মাথা ওপৰ দি লাভ গজি যায় সেইকাৰণে বেছি চেনি নাখাব তো আজি মানে এইকেইদিন আপোনালোকে বিয়া ব্লগকেইটাত উপস্থিত আছিলে গোটেইকেইটা ভিডিঅ' চাইছে লাইক কমেণ্ট কৰিছে থেংক ইউ ফৰ মাই ৱাচিং ভিডিঅ' আপোনালোকে চালে অশেষ ধন্যবাদ লাষ্টত তো গাইজ বিয়া ব্লগকেইটা কেনেকুৱা লাগিল কমেণ্ট কৰিব বাকী ক'ব আৰু কেনেকুৱা পালে ভিডিঅ'কেইটা মোৰ এতিয়া বহুত টোপনি খতি মই মানে বিয়া খেদিয়ে ডাইৰেক্ট ঘৰলৈ গুচি আহিলোঁ মানে তাত মানুহ বহুত টোপনি খতি হয় বুলি সেইকাৰণে মই ডাইৰেক্ট ঘৰলৈ গুচি আহিলোঁ বাকী এতিয়া বেছি পাগলৰ নিচিনা বকি নাথাকোঁ মোৰ এতিয়া মোৰ মানে গেম অভাৰ হৈ গৈছে তো বাই বাই দিয়ক থেংক ইউ ফৰ ৱাচিং